নমস্কাৰ সকলোকে। ৰাতিপুৱাই চাহকাপ খাই অকণমান পিছত ওলাই গৈছোঁ দাদাক লৈ পিনি অমৰা ছিঙিবলৈ বুলি। আৰু অমৰাটো অকণমান কেঁচা হৈ আছে, সেইটো কাৰণে মই কেঁচাকৈ খাই ভাল পাওঁ, সেইটো কাৰণে দাদাক লৈ পিনি গ'লোঁ। আৰু তাৰপিছত ইয়াত দেখিছে নহয় অমৰা বহুত লাগিছে। ইয়াৰ মানুহে কিন্তু নাখায় বোলে অমৰা। আৰু এইফালে আচফলো বহুত, প্ৰত্যেক ঘৰতে আচফল দেখি পোৱা গৈছে। মানে বেলেগত, আমাৰ তাত আকৌ আচফল বুলি ক'লে কোনো চিনি নাপায়, অকল এঘৰতে আছে আমাৰ তাত। আৰু ইয়াৰ মই অমৰা ছিঙি লৈ ল'লোঁ আৰু আহি ঘৰত আহি ধুনীয়াকৈ এটা খাই দিলোঁ, মানে থাকিবই নোৱাৰিলোঁ। আৰু ইফালে আকৌ আমাৰ বৌহঁতৰ মানে দেউতাকৰ বছৰেকীয়া, আৰু তাত সৰু সুৰাকৈ নিয়ম এটা কৰিলে। তাৰপিছতে গ'লোঁ আমি বাগান এখনলৈ, মানে কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম, সেইটো কাৰণে আবেলি ওলাই গৈছোঁ বাহঁতৰ লগতে, মানে আমাৰ বৌ গৈছে লগত। আৰু ইফালে তিনিজনী ওলাই গৈছোঁ আৰু তাৰ পৰা গুচি আহিলোঁ, মানে কিবা এটা বস্তু আনিবলৈ। এইটো চিনি পাইছেনে, নৰসিংহ। আৰু এইটো বস্তু মোৰ খুবেই প্ৰিয়, চাটনি খাই বহুত ভাল পাওঁ, আৰু আপোনালোকেও চাগে বহুত ভাল পায়। মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ' সকলোকে লগ পাই আছোঁ। আজিলৈ বাই।